অসম আমাৰ ভৰি গুণৰ নাই শেষ। ঠিক আছে, যদি ভাৰতৰে আমাৰ পূৰ্বদেশে সকলোৱে সূৰ্য উঠালে। মনটো ভাল লাগি আছে নে নাই? অসমী আইৰ কহি গুণৰো নাই শেষ। ভাৰতৰে পূৰ্বদেশে সূৰ্য উঠা দেশ। তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি। গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি। অসম দেশৰ কাৰণে ইমান ৰসাল মাটি। আৰু চিৰদিন সুকীয়া তোমাৰ এই পৰিৱেশ। ভাৰতৰে পূৰ্বদেশে माननीय मुख्यमंत्री पॉवर्टी एलिविएशन दरिद्रता निर्मूलনৰ বাবে বিভিন্ন সময়ত বিভিন্ন প্ৰয়াস কৰা হৈছে আৰু দেখা গৈছে যিখিনি সৰু সৰু আঁচনিবোৰ যেতিয়া ইমপ্লিমেণ্ট কৰা হয় কোনো ৰিজাল্টবিলাক ইমান ভালকৈ নাহে আৰু এইটো কাৰণে এইটো আঁচনি জনক প্ৰণেতা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া वित्तमंत्री हुई कैसे दरिद्रता जब उन्मूलन करने लगे पर्यावरण और समाजों जो मूल स्तंभ আছে महिला हाथत डायरेक्टली टका दी দিব লাগে एटू इकोनॉमिक एम्पावरमेंट नकरे किंतु समाजत और पर्यावरण এটা महिला डिसीजन मेकिंग निर्णय लोৱা अधिकार दिए और आज আমি দেখিছো 5 বছর ভিতৰত যেটো আমূল পৰিৱৰ্তন হৈছে মহিলা সন্মানৰ ক্ষেত্ৰত মহিলা সবলীকৰণৰ ক্ষেত্ৰত এটো আঁচনি অৰুণোদয় আঁচনি এটা ডাঙৰ কন্ট্ৰিবিউশন আছে।